আহিছো এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো গাইজ মই আপোনালোকক আজি দেখুৱাম যে মোবাইলৰ স্ক্ৰীন কেনেকৈ ৰেকৰ্ড কৰিব পাৰি হয় মোবাইলৰ স্ক্ৰীন ৰেকৰ্ড কৰিবলৈ ঢেৰ এপ আছে কিন্তু মোৰ ফেভাৰেট আৰু একেবাৰে ফ্ৰী দুটা এপ আছে সেই দুটা এপৰ বিষয়ে মই আপোনালোকক আজি ক'ম তো গাইজ সেই দুটা এপৰ প্ৰথমটো এপ হৈছে ডিউ স্ক্ৰীন ৰেকৰ্ডাৰ তো ডিউ স্ক্ৰীন ৰেকৰ্ডাৰ কেনেকৈ ইনষ্টল কৰিব লাগে মই আপোনাক দেখাইছোঁ প্ৰথমতে আপুনি প্লে ষ্ট'ৰটো খুলিব ল'ব আপোনাৰ প্লে ষ্ট'ৰটো খুলি লোৱাৰ পাছত আপোনাৰ ইয়াৰ চাৰ্জত মাৰিব লাগিব ডিউ স্ক্ৰীন ৰেকৰ্ডাৰ তো মই আপোনাক মাৰি দেখাইছোঁ আপোনাৰ ইয়াত চাৰ্জত যাব চাৰ্জত ক্লিক কৰাৰ পিছত ডিউ স্ক্ৰীন ৰেকৰ্ডাৰ মোৰ ইয়াত মাৰাই আছে কাৰণে বস্তুটো আহি গৈছে কিন্তু আপোনালোকে সম্পূৰ্ণকৈ মাৰিব লাগিব ডিউ স্ক্ৰীন ৰেকৰ্ডাৰ এতিয়া ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে আপুনি এতিয়া ইয়াত ঢেৰ এপ আহি গৈছে কিন্তু আপুনি এইটো প্ৰথমটো স্ক্ৰীন ৰেকৰ্ডাৰ এণ্ড ভিডিঅ' কেপচাৰ সেইটো আপুনি ইনষ্টল কৰিব লাগিব তো আপোনাক ইনষ্টল কৰি দেখাই দিছোঁ মই কেনেকৈ ইনষ্টল কৰিব লাগে ইয়াত আপুনি প্ৰথমতে ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে এই ক্লিক নাই হোৱা মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াত আহিব অপশ্যন আপোনাৰ ইনষ্টল তো আপুনি ইনষ্টল ক্লিক কৰিব ইনষ্টলটো ক্লিক কৰাৰ লগে একচেপ্ট কৰিব একচেপ্ট কৰাৰ লগে লগে আপোনাৰ ডাউনলোড ল'ব তো যেতিয়া ডাউনলোড লয় আপুনি ডাউনলোড কমপ্লিট হ'ব দিব কেনচেল নকৰিব তো এনেকৈ 1 2 3 এনেকৈ পাৰ্চেণ্টেজ গৈ 100% হ'ব 100% হোৱাৰ লগে লগে সি নিজে ইনষ্টলিং হ'ব তো ইনষ্টলিং লৈ আছে ইনষ্টলিং শেষ হোৱাৰ লগে লগে আপুনি অ'পেনত ক্লিক কৰিব তো অ'পেন কৰাৰ লগে লগে আপোনাৰ সি কেইটামান এলাও বিচাৰিব সেইখিনি এলাও তাক দি দিব যিখিনি এলাও বিচাৰে মানে তো ইয়াত বিচাৰিব আপোনাৰ এইটো আপুনি ষ্টেপ বাই ষ্টেপ যাব যিখিনি ছফ্টৱেৰটোৱে বিচাৰিছে সেইখিনি দি দিব তাক তো ইয়াত ষ্টাৰ্ট নাও কৰি দিব তো কনফাৰ্ম কৰিব কনফাৰ্ম কৰাৰ লগে লগে আপোনাৰ ছেটিংছত আপুনি যাব লাগিব ছেটিংছত গৈ কিনে আপোনাৰ ভিডিঅ' যোনটো ৰেজুলেশ্যন সেইটো 720 কৰিব আপোনাৰ মতে যিখিনি দিয়ে আপুনি দিব তাত ভিডিঅ' কোৱালিটি আপুনি সেইটো 3 Mbps কৰিব লাগিব মোৰ এইখিনি কৰাই আছে তাৰপিছত এইটো আপোনাৰ FPS সেইটো আপুনি 20 FPSত ৰাখি দিব 25ও কৰিব পাৰে একো নাই আপোনাৰ কথা আৰু এইটো ৰেকৰ্ড অডিঅ' এইটো আপুনি অডিঅ' ৰেকৰ্ড কৰিবও পাৰে নকৰিবও পাৰে যদি আপোনাক অডিঅ' লাগে অডিঅ'টো ৰেকৰ্ড কৰিব তাৰপিছত এইটো ভিডিঅ' লোকেশ্যন আপোনাৰ ভিডিঅ' লোকেশ্যন মানে আপোনাৰ ক'ত ভিডিঅ'টো মানে ছেভ হৈছে সেইটো দেখাব তাত শ্ব' দ্য ৰেকৰ্ড উইণ্ড'জ আপুনি এইটো যেতিয়া আপুনি ভিডিঅ'টো ৰেকৰ্ড কৰি থ'ব স্ক্ৰীনখন তেতিয়া এই কেমেৰাটো শ্ব' কৰিব লাগে নে নেলাগে সেইটো আপোনাৰ হাইডো কৰি থ'ব পাৰে শ্ব' কৰিব পাৰে সেইটো একো হেৰি নাই তো তাৰপিছত আহিব আপোনাৰ হাইড দ্য ৰেকৰ্ড উইণ্ড' ৱেন ৰেকৰ্ডিং সেইটো একেটাই বস্তু দুইটা তাৰপিছত আহিব ইয়াত 3 কাউণ্টডাউন মানে আপোনাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ লগে লগে কিমানত মানে হ'ব লাগে কিমানলৈকে কাউণ্টডাউন কৰিব লাগে সেইটো বস্তু তো এইখিনি আপোনাৰ ছেটিংছখিনি মিলি যোৱাৰ লগে লগে আপোনাৰ এইটো এপটো হৈ গ'ল এপটো কমপ্লিট হৈ যাব তো আপুনি ৰেকৰ্ড কৰিব পাৰে তো গাইজ এইটো হৈ যোৱাৰ পাছত আপোনাৰ নেক্সট 2 নম্বৰ এপটো হৈছে স্ক্ৰীন ৰেকৰ্ডাৰ তো স্ক্ৰীন ৰেকৰ্ডাৰ কেনেকৈ আপোনাৰ ইনষ্টল কৰিব লাগে মই আপোনাক এতিয়া দেখাম তো স্ক্ৰীন ৰেকৰ্ডাৰ আপুনি ইউজ কৰিবলৈ হ'লে মোৰ মানে ইয়াত ইনষ্টল কৰি থৈ দিয়া আছে তো ছেটিং চব মিলাই থৈ দিয়া আছে আৰু তাতে মই এতিয়া ৰেকৰ্ড কৰি আছোঁ তো সেইকাৰণে মই বাকীখিনি মই দেখাব নোৱাৰিম মই আপোনাক কেনেকৈ ডাউনলোড কৰে সেইটো মই দেখাই দিব পাৰিম তো আপুনি প্ৰথমতে প্লে ষ্ট'ৰ খুলিব প্লে ষ্ট'ৰটো খোলাৰ লগে লগে আপুনি ইয়াত যাব চাৰ্জত যাব তাত মাৰিব স্ক্ৰীন ৰেকৰ্ডাৰ তো আপুনি স্ক্ৰীন ৰেকৰ্ডাৰ এতিয়া মই মাৰিলোঁ তাৰপিছত এই ব্লু কালাৰ যোনটো ছফ্টৱেৰ সেইটো স্ক্ৰীন ৰেকৰ্ডাৰ এইটো আপুনি ইনষ্টল কৰিব মোৰ ইয়াত ইনষ্টল হৈ আছে সেইকাৰণে মই দেখাব নোৱাৰিম কেনেকৈ একে ছেম হেৰি তেতিয়া আপুনি যেনেকৈ কৰিছিলে সেইটোৱে তাৰপিছত আপুনি অ'পেন কৰাৰ লগে লগে যিখিনি এলাও বিচাৰে সেইখিনি এলাও দি দিব আৰু ইয়াত কোনো একো ছেটিংছ মিলাব নালাগে কাৰণ গোটেইখিনি ছেটিং কৰি থৈ দিয়া থাকে তো এইটো আপোনাৰ 2 নম্বৰ এপ তো গাইজ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে আপুনি মোক কমেণ্ট লিংকত কৈ দিয়ক
আৰু কি কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা, কাৰণ আমাৰ চেনেলটো খুবেই নতুন, সেইকাৰণে আপোনালোকৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন। প্লিজ ছাবস্ক্ৰাইব কৰিব প্লিজ।